মই মোৰ আগৰ ভিডিঅ' দুটাত কেনেকৈ গ্ৰিড মেথড ইউজ কৰি পৰ্ট্ৰেট আঁকিব পাৰে তাৰ বিষয়ে কৈছিলোঁ, কেনেকৈ আঁচ টানিব লাগে। মই ফাৰ্ষ্ট এইখন ফটোত আঁচ টানি লৈছিলোঁ A4 চাইজৰ। এইখন ফটোৰ জোখত যোনটো হিচাপত মই ইয়াত আঁচ টানিছোঁ ৰেফাৰেঞ্চ ফটোখনত সেই জোখত সমান জোখত ড্ৰয়িং বহীখনতো আঁচ টানি ল'লোঁ। একেই জোখ হ'ব লাগিব। মই কৈছিলোঁ যদি আপোনালোকে ফাৰ্ষ্ট পাৰ্ট আৰু ছেকেণ্ড পাৰ্টটো চোৱা নাই, সেই দুটা পাৰ্ট চাই লওক, তেতিয়াহে বুজি পাব কোনটো জোখত মই আঁচ টানি লৈছিলোঁ। এইটো জোখত মই ড্ৰয়িং বহীখনতো আঁচ টানি লৈছিলোঁ। আজি মই দেখুৱাম আউটলাইন কেনেকৈ আঁকিব ৰেফাৰেঞ্চ ফটোখন চাই। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই চকুৰ পৰা আৰম্ভ কৰিম। মই যিমানবোৰ পৰ্ট্ৰেট আঁকোঁ মই চকুৰ পৰাই আৰম্ভ কৰোঁ। গ্ৰিড মেথডত তেনেকুৱা কোনো কথা নাই। আপুনি যদি জানে, সঠিক জোখ ল'ব জানে, যে ধৰি লওক আপুনি নাকৰ পৰাও ষ্টাৰ্ট কৰিব পাৰে। আপুনি যদি জানে যে মই নাকৰ পৰা ষ্টাৰ্ট কৰিলেও মই পাৰিম, কাণৰ পৰা ষ্টাৰ্ট কৰিলে কোনো কথা নাই। তেনেকুৱা আপুনি য'ৰ পৰা মন যায় তোৰ পৰা ষ্টাৰ্ট কৰিলে হ'ল। খালি সঠিক জোখত আঁকিব লাগিব, তেনেকৈ আঁকিব লাগিব, তেতিয়াহে। কিন্তু মই সদায় পৰ্ট্ৰেটত চকুৰ পৰাই আৰম্ভ কৰোঁ। মই এতিয়া চকুৰ পৰাই আৰম্ভ কৰিম। এতিয়া জোখটো কেনেকৈ ল'ব? ওপৰ ফালৰ পৰা চালে 11 নম্বৰত পৰিছে চকুটো, 11 নম্বৰ লাইনত। এইটো চাওক 11 নম্বৰ লাইনত পৰিছে আৰু পথালিকে 5 নম্বৰ। সেইটো জোখত বহীত য'ত আছে এতিয়া 5 নম্বৰ যোনটো লাইন, সেইটো লাইনত পথালিটো আৰু যোনডাল দীঘলীয়াকৈ আছে 11 নম্বৰত পৰিছে। সেইটো জোখত ৰেফাৰেঞ্চ ফটোখনত য'ত আছে 11 আৰু এফালৰ পৰা 5, আপুনিও সেইটো জোখত 5, এফালে 5 আৰু এইফালে পৰা 11 যেনেকৈ আছে তেনেকৈ ইয়াত বহুৱাই দিলেই হ'ল। ইমান কোনো মেজাৰমেণ্ট লৈ থাকিব নালাগে, যেনেকৈ আছে বাছ তেনেকুৱা বহাই দিলেই হ'ল ফটোখন চাই পেলাই। ফটোখনত যিদৰে আছে এতিয়া মই আঁকি যাম। আপোনালোকে দেখিছে এটা চকু আঁকি হৈ গ'ল। ইয়াত যেনেকৈ আছে, আপোনালোকে দেখিছে ইয়াত যেনেকৈ আছে তেনেকৈ মই ইয়াত আঁকিলোঁ। আৰু সদায় মন কৰিব, আউটলাইন যেতিয়া আঁকে সদায় লাইট পেঞ্চিল ইউজ কৰিব, HB ইউজ কৰিব আৰু পাতলকৈ আঁকিব। আৰু আঁকি বাৰ বাৰ যাতে পেজখন মুচি নাথাকে। মুচি থাকিলে, কাৰণ পেজখন বেয়া হৈ গ'লে যেতিয়া আপুনি শ্বেডিং কৰিব তেতিয়া ভাল নহ'ব। সেইকাৰণে লাইটকৈ আঁকিব আৰু বাৰ বাৰ মুচি নাথাকিব। সদায় HB পেঞ্চিল ইউজ কৰিব। এতিয়া মই ছেকেণ্ড চকুটো আঁকিম। ফাৰ্ষ্ট চকুটো আঁকি হ'ল, দেখিলে আপোনালোকে অলপ পাতল হ'ব পাৰে, কাৰণ মই HB পেঞ্চিল ইউজ কৰিছোঁ আৰু ডাঠকৈ আঁকিছোঁ। কিন্তু আপোনালোকে কেমেৰাত অলপ পাতল দেখিব পাৰে, কাৰণ মোৰ কেমেৰা কোৱালিটিটো ইমান ভাল নহয়। সেইকাৰণে আপোনালোকক যিমান পাৰোঁ অলপ ডাঠকৈ দেখুৱাব বিচাৰিছোঁ। আৰু আপোনালোকে সদায় লাইট পেঞ্চিলেই ইউজ কৰিব, ডাৰ্ক পেঞ্চিল ইউজ নকৰিব। ইয়াৰ যোনটো জোখ আছিলে সেইটো জোখতে মই ইয়াত আঁকিলোঁ। আপোনালোকে দেখিছে এফালৰ পৰা চালে 5 নম্বৰ পৰে আৰু চিধাকৈ চালে 11 নম্বৰ পৰে। ইয়াতো ঠিক তেনেদৰেই আছে, চিধাকৈ চালে 11 নম্বৰ পৰে আৰু পথালিকৈ চালে 5 নম্বৰ পৰে। এতিয়া আকৌ একেটা জোখ লৈয়ে এইটো চকু অলপ চাওক, অলপ যোনডাল লাইন আছে সেইডাল 5 আৰু 6ত পৰিছে। দেখিছে আপোনালোকে 5, 6 চকুটোৰ মাজেৰে গৈছে। মই আপোনালোকক অলপ ঝুম কৰি দেখুৱাই দিছোঁ। এতিয়া দেখা পাইছে 5 আৰু 6 ঘৰত পৰিছে। এইটো ইমান চিন্তা কৰিবলৈ কোনো কথা নাই। চিধাকৈ চালে 13 নম্বৰ আৰু এফালে অকণমান 14 নম্বৰলৈ গুচি গৈছে, অলপ ওলাই আহিছে। আৰু পথালিকৈ চালে 5 আৰু 6ত পৰিছে। ঠিক তেনেদৰে ইয়াত যেনেকৈ আছে ঠিক তেনেদৰে ময়ো 5 আৰু 6 ইউজ কৰিম ঘৰ।
5 আৰু 6 আৰু 13 14 13 14 5 6 ঠিক এনেদৰে যেনেকৈ আছে তেনেকৈ মই ইয়াতো আঁকিম 13 14 5 6 মোৰ এতিয়া সেকেন্ড চকুটো আঁকি হ'ল যেনেকৈ এখন ফটোত আছিলে 5 6 পথালিকা আছিলে 5 6 হৰাইজেণ্টেলি যোনডাল লাইন আছিলে 5 6 আৰু 13 14 ঠিক তেনেদৰে মই 5 6 দেখিছে আপোনালোকে 5 6 13 14 যেনেকৈ আছে মই চকুটো ইয়াৰ পৰা চাই তেনেকৈ ইয়াত বহাই দিলোঁ অলপ পাতল হৈছে ভিডিঅ'ত অকণ পাতলকৈ উঠিছে কিন্তু মই ডাঠকৈ আঁকিছোঁ আকৌ এবাৰ কৈছোঁ কেমেৰা কোৱালিটিটো ভাল নহয় কাৰণে অলপ পাতলকৈ দেখা গৈছে কিন্তু আপোনালোকে খালি চাই বুজিলেই হ'ল মই কেনেকৈ আঁকিছোঁ খালি অলপ ধৰিব পাৰিলেই হ'ল তেনেকুৱা কোনো কথা নাই যে মই ডাঠকৈ আঁকিলেহে আপোনালোকে বুজি পাব মই ভালদৰে বুজাই দিছোঁ কেনেকৈ মই বহাইছোঁ ক'ত কেনেকৈ কিমান হিচাপ লৈ বহাইছোঁ তেনেদৰে আপোনালোকে যেতিয়া আঁকিব তেনেকৈ বহাই দিলেই হ'ল আৰু সদায় পাতলকৈ আঁকিব তেতিয়াহে সুবিধা হ'ব ভুল হ'লে মুচিবলৈ যেতিয়া আপোনালোকে ভুল কৰিব তেতিয়া অলপ মুচিবলৈ সুবিধা হ'ব আৰু শেডিং কৰোঁতে প্ৰব্লেম নহয় নহ'লে যদি ডাঠকৈ আঁচ দি দিয়ে তেতিয়া শেডিং কৰিলে তাত দাগ হৈ থাকিব ভাল নেদেখিব আৰু শেডিং কৰিও মিলাব নোৱাৰিব সেই দাগটো সেইকাৰণে মই কৈছোঁ বাৰে বাৰে সদায় লাইট পেঞ্চিল ইউজ কৰিব আৰু পাতলকৈ আঁকিব আৰু এটা বিশেষ কথা এই দুটা চকু আঁকোতে মোৰ প্ৰায় 20 মিনিট সময় লাগিল মই অলপ স্পীড কৰি দিছোঁ ভিডিঅ'টো কাৰণ কি ভিডিঅ'টো বহুত দীঘল হৈ যাব নহ'লে আপোনালোকেও সদায় সময় লৈ আঁকিব সময় লাহে ধীৰে আঁকিব যদি স্পীডত আঁকে তেনেহ'লে কেতিয়াও পৰ্ট্ৰেটখন ভাল নহ'ব সেইকাৰণে মই বাৰে বাৰে কৈছোঁ লাহে ধীৰে আঁকিব যিমান পাৰে লাহে লাহে আঁকিব ভালকৈ অবজাৰ্ভ কৰিব ক'ত কোনটো কেনেকৈ আছে আউটলাইনৰ যোনটো চকুৰ আপোনালোকক দেখুৱাইছোঁ চকুৰ যোনকণ এইকণ ধৰক মই যেনেকৈ আঁকিলোঁ আপোনালোকে সেই হিচাপত আঁকিব লাগিব তেতিয়াহে লাষ্টত গৈ মিলিবগৈ নহ'লে নিমিলিব কোনোবা ফালে চাই থকা নিচিনাহে দেখিব বা ফটোখনৰ লগত চকুটো নিমিলিলে বেয়া দেখিব সেইটো পৰ্ট্ৰেটেই নহ'ব সেইকাৰণে লাহে ধীৰে আঁকিব ভালকৈ চাই আঁকিব এতিয়া মই নাকটো আঁকিম নাকটো আঁকিবলৈ হ'লেও একেই ছেম জোখে চকু দুটা যেনেকৈ মই জোখ লৈ আঁকিলোঁ তেনেকৈ নাকটো একে জোখ লৈ আঁকিম 6 7 আৰু বহীখনতো 6 7 জোখ ল'ম আৰু ভাৰ্টিকেল লাইনডাল যোনডাল আছে সেইটো অকণমান চাওক নাকটো 11 নম্বৰৰ ফালে আহি গৈছে 12 13 তেনেকৈ বহীখনতো একে 11 12 13 তেনেকৈ ইয়াতো 11 12 13 তেনেকৈ জোখ লৈ আঁকিলেই হ'ল মই এতিয়া বাৰে বাৰে আপোনালোকক জোখ লৈ দেখুৱাই নাথাকোঁ কাৰণ কি আপোনালোকে বুজি পালে 1 নম্বৰ চকু 2 নম্বৰ চকুটো মই কেনেকৈ জোখ লৈ আঁকিলোঁ তেনেকৈ এতিয়া নাকটো আঁকিম মুখো আঁকিম গোটেই ফেচখন তেনেকৈ জোখ লৈ আঁকিম আৰু যদি মই বাৰে বাৰে আপোনালোকক দেখুৱাই থাকোঁ কেনেকৈ জোখটো লৈছোঁ কাৰণ কি ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে আপোনালোকে বুজি পালে নিশ্চয় আৰু যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাব মই বুজাই দিম বা মোক ইনষ্টাগ্ৰামতো মেছেজ কৰি জনাব পাৰে মই বুজাই দিম কেনেকৈ আকৌ যদি কিবা ভুল কৰিছে তেনেহ'লে মই বুজাই দিম কেনেকৈ আঁকিব লাগে তে মই একেবাৰে শেষ কৰি দিওঁ আউটলাইন আঁকি আৰু জোখ লৈতো নেদেখুৱাওঁ আপোনালোকে চকু দুটা চাই বুজি পাইছে নিশ্চয় মই আশা কৰোঁ তেতিয়া মই নাকৰ পৰা ষ্টাৰ্ট কৰিম গোটেই ফেচখন আঁকিম
তে মোৰ আউটলাইন আঁকি হৈ গ'ল, আপোনালোকে দেখিছে। এইখনত যেনেকৈ যোনবোৰ যেনেকৈ য'ত আছে তেনেকৈ মই সেই জোখমতে আউটলাইন আঁকিলোঁ। তে আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় বুজি পালে চাগে কেনেকৈ আউটলাইন আঁকিব লাগে। তে আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সট ভিডিঅ'ত মই গোটেই ফটোখন শ্বেডিং কৰি দেখুৱাম। তে আজিলৈ ইমানেই।